Hello everyone. আমি আজি Footprints Without Fate এই বুকখনৰ এটা চেপ্টাৰ আৰম্ভ কৰোঁ বুলি ভাবিছোঁ The Midnight Visitor ৰাইটাৰ হৈছে ৰবাৰ্ট আৰ্থাৰ আৰু মই ভাবিছোঁ এই চেপ্টাৰটো মই পঢ়ি যাওঁতে বহুত সময় লাগিব আৰু সেই কাৰণে মই তোমালোকক কৈয়ে যাওঁ আৰু মোৰ ৰিডিংটো চাবলৈ হ'লে তোমালোকে আৰু এটা মোৰ চেনেল আছে ৰুনাছ অসমোছিছ বুলি তাত ডেসক্ৰিপশন বক্সত মই লিংকটো দি দিম তাত তোমালোকে কেনেকৈ ৰিডিং কৰোঁ হেতু চাব পাৰিবা আৰু ইনফ্যাক্ট ৰিডিংটো বহুতে ইম্পৰ্টেন্ট হয় অসমীয়া মিডিয়ামৰ ল'ৰা-ছোৱালী সদায় এটো প্ৰবলেম হয় আৰু হেতু কাৰণে তোমালোকে হেতু চাবা আৰু মই ইয়াত অকল ডেসক্ৰাইব কৰি যাম অসমীয়া প্ৰত্যেকটো প্যাৰাগ্ৰাফ মিডনাইট ভিজিটৰ এতিয়া প্ৰথম যেটো প্যাৰাগ্ৰাফ হেতুত কৈছে ইয়াত তিনিটা ক্যাৰেক্টাৰ আছে এটা হৈছে অসেবল এটা ম্যাক্স এটা ফাউলাৰ এতিয়া প্ৰথম যেতিয়া বিগিনিং হয় ষ্টৰীটো তেতিয়া তোমাৰ ফাউলাৰ বুলি এজন ৰাইটাৰ লেখক আহিছে অসেবলক লক কৰিবলৈ অসেবল কোন হয় অসেবল এজন সিক্ৰেট এজেন্ট ডিটেকটিভ যে ডিটেকটিভ সোৱান হয় ডিটেকটিভ ষ্টৰীজ হে ডিটেকটিভ এজেন্ট হয় আৰু হে ফাউলাৰে লক কৰিবলৈ আহিছে আহি হে ফ্ৰেন্স হোটেল এখনত থাকে হে অসেবল নামৰ মানুহজন অসেবল নামৰ এজেন্টজন সিক্ৰেট এজেন্টজন আৰু তালে গৈছে গৈ কিন্তু তেওঁ খুব ভাল পোৱা নাই কাৰণ তেনেকুৱা এটা এটমস্ফিয়াৰ ভাবা নাছিলে তেওঁ ভাবিছিলে বেলেগ ধৰণৰ এটা এটমস্ফিয়াৰ দেখিম বুলি কিন্তু কি হ'ব আমি চাওঁচোন আহা কি ভাবিছিলে নো ফাউলাৰে কিয় তেওঁ দুখ লাগিছে অসেবল ইয়াত অসেবল সেকেন্ড প্যাৰাগ্ৰাফটোত কোৱা হৈছে যে অসেবল হকত হয় আৰু সেই হকত সিক্ৰেট এজেন্ট মানে আগতে ফাউলাৰে সকে দেখা নাই আৰু হেতু কাৰণে তেওঁ নিৰাশ হৈছে যেতিয়া অসেবলক প্ৰথম লগ পাইছে আৰু অসেবলে ধুনিয়াকে যদিও ফ্ৰেন্স আৰু জাৰ্মান কয় তথাপিতো তেওঁ আমেৰিকাৰ বস্টন চহৰৰ পৰা অহা আৰু সেই কাৰণে আমেৰিকান এক্সেন্ট এটা তেওঁ আছে যেটো এৰিব পৰা নাই থাৰ্ড প্যাৰাগ্ৰাফটোত কোৱা হৈছে যে ইয়াত তোমাৰ অসেবলে কৈছে ফাউলাৰ কিয় লক কৰিবলৈ আহিছে এটা ষ্টৰী ডাইৰেক্টলি টু ৰাইটাৰে লিখি দিব নোৱাৰে কিয় লক কৰিবলৈ আহিছে তেওঁ মুখেৰে কৈছে অসেবলৰ মুখেৰে কৈছে ফাউলাৰ কিয় আহিছে তেওঁক লক কৰিবলৈ আৰু কিয় তেওঁ নিৰাশ হৈছে নিৰাশ এটো কাৰণে হৈছে তেওঁ ভাবিছিলে সকে কিবা বেলেগ এটা এটমস্ফিয়াৰ পাম যত কিছুমান মানুহে মদ খাই থাকিব কিছুমানে ড্ৰাগছ লব এনেকুৱা এটা সিচুৱেশনত থাকিব আৰু হে স্পাইজনে অসেবলে সেইবোৰতে ইনভলভ হৈ থাকিব কিন্তু এনেকুৱা এটা এটমস্ফিয়াৰ তেওঁ নাই পোৱা গৈ পেলাই দেখিছে যে ফ্ৰেন্স হোটেলখনৰ মিউজিক হল আছে তাতে সময়টো পাৰ কৰিব লগা হৈছে মাষ্টি কৰিডৰ এটাৰে গৈ পেলাই অসেবলৰ ৰুমলে গৈছে ফাউলাৰ আৰু তাৰ নেক্সট প্যাৰাগ্ৰাফটোত কোৱা হৈছে ফৰ্থ প্যাৰাগ্ৰাফটোত যে অসেবলে ফাউলাৰে ভাবিছিলে সকে কোনোবা ধুনিয়া ছোৱালী আহি পেলাই অসেবলক কিবা মেছেজ দিবহি কিন্তু এনেকুৱাও হোৱা নাই তাৰ বিপৰীতে কি হৈছে এটা মাত্ৰ সাধাৰণ টেলিফোন কল পাইছে আৰু কাৰোবাৰ লগত এপইন্টমেন্ট হে লৈছে অসেবলে তাৰ পিছৰ প্যাৰাগ্ৰাফটোত কোৱা হৈছে যে যদিও নিৰাশ হৈছে অসেবলে কৈছে ফাউলাৰক যদিও তুমি নিৰাশ হৈছা তথাপিতো অকমান সময়ৰ পিছতে তুমি এটা ভাল কথা দেখিবা এটা বৰ মানে ইম্পৰ্টেন্ট ডকুমেন্ট আহিব মোৰ ওচৰলে আৰু হেতু ইমানেই ইম্পৰ্টেন্ট যে ইতিহাস খলনি কৰি দিব পাৰিব তাৰ পিছতে পিছৰ প্যাৰাগ্ৰাফ কিটা শৰ্ট হয় তাত একেলগতে কৈ দিছো মই তাৰ পিছতে তেওঁলোক হে সোমাই গৈছে অসেবলৰ ৰুমলে সোমাই গৈ যেতিয়া সুইচটো অন কৰিছে তেতিয়া দেখিছে এজন মানুহ ৰৈ আছে মানুহজন হৈছে ম্যাক্সক দেখি অসেবল আচৰিত হৈ গল আৰু কৈছে যে তোমাকটো মই ইয়াত এক্সপেক্ট কৰা নাছিলো ইয়াত থাকিবা বুলি ভবা নাছিলো মইতো ভাবিছিলো তুমি বাৰ্লিনত আছা বাৰ্লিন জাৰ্মানীৰ ক্যাপিটেল হয়
তাত আছা বুলিহে ভাবিছিলোঁ কেতিয়া আহিলা ইয়াত ফ্ৰেন্সলৈ তুমি ইয়াতে আমাৰ ফাৰ্ষ্ট পাৰ্টটো শেষ হৈছে সেকেন্ড পাৰ্টটোৰ আৰম্ভণিতে মেক্স কেনেকুৱা দেখিবলৈ তাৰ এটা ডেসক্ৰিপশন দিছে মেক্স দেখিবলৈ ক্ষীণ আৰু তেওঁ পিস্তলটোৰ বাহিৰে তেওঁ একো দেখিবলৈ একো ভয় লগা নিচিনা লগা নাই আৰু মেক্স বৰ টেঙৰ যেন লাগিছে দেখাত খুব যেন একদম ফক্সৰ নিচিনা টেঙৰ ফক্সক আমি সদায় কম্পেয়াৰ কৰোঁ টেঙৰামিৰ লগত আৰু মেক্সে এতিয়া কৈছে মই আহিছোঁ ইয়ালৈ তোমাৰ সেই মিছাইলৰ ৰিপৰ্টটো ল'বলৈ কাৰণ মই ভাবিছোঁ মোৰ লগত সেইটো বেছি ছেফ হৈ থাকিব তাৰমানে আমি ইয়াত পাইছোঁ যে সেই ডকুমেণ্টটো কিহৰ কিবা মিছাইল তোমালোকে দেখিছাই সেইবোৰ সাইন্টিষ্টবোৰে যে মিছাইল মাৰে গোটেই আকাশলৈ প্ৰায় মাৰে ক'ৰবাত পৃথিৱীত মাৰিলেতো পৃথিৱী ধ্বংসই হ'ব সেই মিছাইলৰ কিবা ৰিলেটেড ডকুমেণ্টে হয় সেই ডকুমেণ্টবোৰতো বহুত ইম্পৰ্টেণ্ট কাৰণ বেয়া মানুহে পালেতো গোটেই পৃথিৱীয়ে ধ্বংস কৰিব যিকেইখন দেশ বেয়া পায় সেইখনে বেয়া শেষে কৰি পেলাব আৰু সেইকাৰণে মানে সেই ডকুমেণ্টটো ইম্পৰ্টেণ্ট হয় আৰু সেইটো মেক্সেও ল'বলৈ আহিছে মেক্স কিন্তু ভাল মানুহ নহয় মেক্স ভিলেইন হয় এইটো ষ্টৰীৰ এতিয়া নেক্সট পেজটোত 16 পেজটোত বিগিনিং পেৰাগ্ৰাফটোত কোৱা হৈছে যে অচেবলে খং উঠিছে এই খিৰিকীখনেদি এই বেলকনিটোৱেদি আকৌ সেকেন্ড টাইম মোৰ ঘৰলৈ মানুহ আহিছে এনেকে এতিয়ালৈকে মেনেজমেণ্টে বন্ধ কৰি দিয়া নাই এনেকে বুলি তেওঁ মানে খুব কমপ্লেইন কৰিছে আৰু মই এবাৰ খুব হুলস্থুল কৰিম কাৰণ এতিয়ালৈকে বন্ধ কৰি দিয়া নাই লাষ্ট টাইমো এনেকে সোমাইছিলে মই কমপ্লেইন কৰাৰ পিছত তেওঁলোকে কৈছিলে যে বন্ধ কৰি দিম বুলি কিন্তু বন্ধ কৰা নাই তেতিয়া মেক্সে সুধিছে ইয়াত বেলকনি আছে নেকি মইতো অৰ্ডিনেৰী উইণ্ডো এখনহে দেখিছোঁ বোলে বেলকনিটো মোৰ বেলকনি নহয় সেই ওচৰৰ সেই এপাৰ্টমেণ্টবোৰ ওচৰা ওচৰিকৈ থাকে নহয় সেই তাৰ পৰা মানে সেই তলৰ কোনোবা এটা ৰুমৰ পৰা খালী ৰুম এটাৰ পৰা আহি পেলাই মোৰ বেলকনিয়েদি মোৰ ৰুমলৈ সোমাব পাৰে মানুহ আৰু সেইটোকে ব্লক কৰিবলৈ কৈছিলোঁ এতিয়ালৈকে ব্লক কৰা নাই সেইকাৰণে খং উঠিছে আৰু তাৰ পিছৰ পেৰাগ্ৰাফটোত কোৱা হৈছে মেক্সে কৈছে আমি এতিয়া 30 মিনিটছৰ এপইণ্টমেণ্ট এটা আছে তেতিয়া অচেবলে কৈছে নহয় 31 মিনিটছ এতিয়া আহিব আৰু ৰিপৰ্টটো তেনেকুৱাতে আকৌ বাহিৰৰ পৰা টক কৰিছে কোনোবাই আৰু তেতিয়া অচেবলে কৈছে সেয়া পুলিচ হয় কাৰণ মই এটা ইম্পৰ্টেণ্ট ডকুমেণ্ট ল'বলৈ গৈ আছোঁ সেইকাৰণে এক্সট্ৰা প্ৰটেকশ্যন লাগে তে মেক্সে এবাৰ ভয় খাই সি এটা ভৰি বাহিৰলৈ দিলেই আৰু সেই খিৰিকীখনৰ বাহিৰলৈ মানে বেলকনিটোৰ বাহিৰলৈ আৰু ইটো ভৰিও দিও কৰি আছে আৰু চাই আছে কিন্তু তোমাৰ ফাউলাৰ আৰু এই অচেবলক পইণ্ট আউট কৰি আছে মানে শ্বুট কৰিমেই আৰু তুমি সেই পুলিচক পঠিওৱা সোনকালে ইয়াৰ পৰা কিন্তু সেই নক কৰিছে আৰু লাহেকৈ এই অচেবলে কৈছে মই যদি খুলি নিদিওঁ পুলিচে আহিয়ে যাব কাৰণ পুলিচক অলৰেডি কৈ থোৱা আছে মই নুখুলিলে সোমাই আহিবা বুলি তেতিয়া আৰু মেক্সে ভয়তে তুমি পঠিওৱা সোনকালে মই তেতিয়ালৈকে বেলকনিতে ৰৈছোঁ বুলি এনেকৈ দুইটা ভৰি দিলে আৰু দি পেলাই চিঞৰিছে চিঞৰা কাৰণটো গম পাইছানে চিঞৰা কাৰণটো হৈছে তাত কোনো বেলকনি নাছিলে সি নোচোৱাকৈ ভৰি দুইটা দি পেলাই 6th ফ্ল'ৰৰ পৰা একেবাৰে তলত পৰিলেহি তাৰমানে তাৰ হাড় মূৰ গ'ল ভাঙিলে নহ'লেও মৰাটোতো চিঞৰে হয় আৰু যদি নাই মৰাও গোটেই হাড় মূৰ ভাঙিলে তাৰ আৰু সেইটো কাৰণে এতিয়া অচেবলে সুধিছে হোৱাট আপুনিতো কৈছিলে মোক পুলিচ বুলি নহয় সেয়া ৱেটাৰহে আছিলে মই ৱেটাৰক অলপ আগতে কৈ আহিছিলোঁ মোক এনেকৈ দিবহি কিবা বটল ড্ৰিংকৰ বটল মোৰ গেষ্ট আহিছে গেষ্টৰ লগত খাবলৈ তে হেনৰিকহে মই এক্সপেক্ট কৰি আছিলোঁ বোলে সেই তাতে আমাৰ ষ্টৰিটো শেষ হৈছে এতিয়া তোমালোকে বুজিলা কেনেকে যদিও অচেবল দেখিবলৈ চিক্ৰেট এজেণ্টৰ নিচিনা নহয় কিন্তু জেমছ বণ্ড বা মিছ মেপল বা চাৰ্লক হোম এইবোৰতকৈও বহুত এডভান্স মুখৰ কথাৰে চিটুৱেশ্যন এটা ক্ৰিয়েট কৰিয়ে কোনো পিষ্টল কোনো গান নোহোৱাকৈ ইটো মানুহৰ হাতত গানো আছে পিষ্টলো আছে কিন্তু তেনেকৈ তাৰ অপনেণ্টক
একেবাৰে শেষ কৰি পেলালে, মাৰিয়ে পেলালে আৰু বুলি ক'ব পাৰি, আৰু কেতিয়াও ঘূৰি নাহে আৰু তেওঁৰ ওচৰলৈ। সেয়াই হৈছে চিক্ৰেট এজেণ্ট। যদিও শকত, কিন্তু সেইটো আমি ফিজিকেলিটিটো চাই পেলাই আমি ফিজিকেল যিবোৰ ফিচাৰ্ছ সেইবোৰ চাই পেলাই আমি ক'ব নোৱাৰোঁ মানুহজনৰ নেচাৰ কেনেকুৱা। ফাউলাৰে সেইটো ভুলকৈ ভাবি আছিলে, আৰু তেওঁ ভুলটো শেষত গম পালে। ইয়াতে আমাৰ ষ্টৰিটো শেষ হৈছে। ৰবাৰ্ট আৰ্থাৰে এনেকুৱাই ষ্টৰি লিখে, বহুত ষ্টৰি লিখিছে এনেকুৱা, তাৰ মাজৰে এইটো এটা। ভাল পালা চাগে পঢ়ি, আৰু তোমালোকে সেই মোৰ ভিডিঅ'টো চাবা য'ত মই লেচনটো পঢ়ি দিছোঁ। সেইটো বহুত ইম্পৰ্টেণ্ট, তোমালোকে কেনেকৈ পঢ়া সেইটো বহুত ইম্পৰ্টেণ্ট। প্ৰত্যেকটো ৱৰ্ডৰ ৱৰ্ড মিনিঙো দিয়া আছে, প্লিজ চাবা সেইকেইটা। ঠিক, এই ভিডিঅ'কেইটা মই এইটো কাৰণেই দিছোঁ যাতে তোমালোকে বুজি পোৱা এনেকুৱা এটা এটমছফিয়াৰ ফাউলাৰে ইমেজিন কৰিছিলে তেওঁ ষ্টৰি পঢ়ি পেলাই, কিন্তু ৰিয়েল লাইফত কুৱেশ্যনছখিনি দি দিছোঁ। তোমালোকে নোট কৰি লোৱা, স্ক্ৰীনশ্বট মাৰি লোৱা, পিছত লিখি ল'বা লাগিলে। আৰু এই প্ৰথম দুটা কুৱেশ্যন তোমালোকৰ বুকৰে হয়, ফাৰ্ষ্ট, ছেকেণ্ড আৰু থাৰ্ড কুৱেশ্যনটো, সেই দুটা মই একেলগতে লিখি দিছোঁ যাতে তোমালোকে আকৌ দুটা বেলেগ বেলেগকৈ মুখস্থ কৰিব লগা নহয়। তেতিয়াহ'লে এইটো আমাৰ বুকৰ ছেকেণ্ড আৰু থাৰ্ড কুৱেশ্যনটো। ফাৰ্ষ্টটো বাৰু ইম্পৰ্টেণ্ট নহয়, সেইটো লিখিব নালাগে। ইয়াত কিছুমান ভুল মই শুধৰাইছিলোঁ, আচলতে মোৰ টিউশ্যনৰ ষ্টুডেণ্টে লিখা কিছুমান ভুল মই শুধৰাই দিছিলোঁ, অকণমান ভালকৈ চাই ল'বা। আৰু এটা কথা আকৌ এবাৰ কৈছোঁ মই, তোমালোকে ইংলিছৰ এক্সপ্লেনেশ্যন আৰু ইংলিছ ৰিডিংটো চাবা। কুৱেশ্যন আনচাৰ্ছকেইটাত দুই এটা ভুল আছে, কাৰণ ডিক্টেট কৰি যাওঁতে তেওঁলোকে লিখোঁতে ভুল কৰিছে, মই শুধৰাই দিছোঁ। তথাপি ইয়াত মই ইম্পৰ্টেণ্ট কুৱেশ্যনছখিনি বাছি বাছি দিছোঁ। লগতে তোমালোকৰ কুৱেশ্যন বেংকৰো চাবাচোন, কুৱেশ্যন বেংকৰ পৰাও মই দিছোঁ। কুৱেশ্যন বেংকখন তোমালোকে কিনি ল'বা দেই। কুৱেশ্যন বেংকখন বহুত ইম্পৰ্টেণ্ট হয়, তাত বহুত কুৱেশ্যনছ দিয়া থাকে, আৰু সেইখিনি কৰিলে এটা চেপ্টাৰ ক্লিয়াৰ হৈ যায়। আৰু কুৱেশ্যন বেংকখন এইটো নহয় যে আগৰ এডিশ্যন একেবাৰে নতুন এডিশ্যন কিনিবা, পুৰণা এডিশ্যন কিনিলেও একেখিনি কুৱেশ্যনেই থাকিব, টেষ্ট পেপাৰৰ নিচিনা নহয়। বেকগ্ৰাউণ্ডত কিবা কিবি চাউণ্ড আহি আছে। স্ক্ৰীনশ্বট দি দিয়া নাই, কাৰণ স্ক্ৰীনশ্বট দিলে কিছুমানে বুজিও নাপায়, সেইকাৰণে ভিডিঅ' হিচাপতে দি দিছোঁ। ঠিক আছে, ইমানখিনিয়ে আছিলে আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ্ছ। থেংক ইউ ফৰ ৱাটছিং।